Hi friends, welcome back to my channel. My channel লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু সকলোকে ৰঙালী বিহুৰ বহুত শুভেচ্ছা। আজি গৰু বিহু আৰু প্ৰত্যেক ঘৰ অসমীয়াই গুধনৰ শ্ৰীবৃদ্ধিৰ কাৰণে গুধনৰ আশীৰ্বাদ লয়। যেহেতু যোৱা বছৰ মহামাৰী কৰোনাৰ গ্ৰাসত পৰি প্ৰত্যেক ঘৰ অসমীয়া এই উৎসৱৰ পৰা বঞ্চিত হৈছিল। গতিকে এই বছৰ বাপতিসাহোন ৰঙালী বিহুক আদৰিবলৈ প্ৰত্যেক ঘৰ অসমীয়াৰ মন উখল মাখল। ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণকৈ আৰু মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব। এয়া আজি আমাৰ ঘৰত হুঁচৰি পাৰ্টি আহিছে। এই মাইনাজনী ইফালে আহাচোন, এইপিনে টিকলিজনী ইফালে আহাচোন। তোমাৰ নামটো কৈ দিয়া। ইমান ধুনীয়াকৈ বিহু নাচিবলৈ কোনে শিকাই দিলে তোমাক? মায়ে শিকালে। এই আশীৰ্বাদ দিয়াকৈ যোৱা, আশীৰ্বাদ এটা দি দিয়া। গৃহস্থ মনোবাঞ্ছা পূৰ্ণ বুলি কয়।